হে প্ৰভু কৃষ্ণ বাপা মৰতটো ইমান দূৰত আছে মোৰ চাবা প্ৰভু কিবা খাইছে কিবা খোৱা নাই ইয়াৰ পৰা সোনকালে যাব পাৰিলে মই ৰক্ষা কৰোঁ এখন জিলাৰ পৰা এখন জিলা খোলা দিলে হয় আৰু চাকি খুদ দিওঁ দে ৰাতিপুৱাই প্ৰায় উঠছোঁ উঠি চাকি খুদ দি উঠি চাহ তাহ খাওঁ এহাত দুটাতো উঠফাৰ হয় নাই কলি মাইৰ আমাৰ লাম্বিৰ ডাঙৰ মাইৰে উঠফাৰে হোৱাই নাই এতিয়াও বাপ্পা এতিয়াও মন্দিৰে নাহেন ইমান মন্দিৰ এটা বান্ধবা ধৰ সক্ষম নাই কি এগিলাখান লৈছি লাইটাৰ এদি জ্বলাব লগা হৈছি এটা দেচলেও আনি থাবা নৰে এলাখান আমি বাপকালত কৰি পোৱা নাছিলোঁ মন্দিৰ বাপ্পা কৃষ্ণ প্ৰভু একো দায়িত্ব নধৰবি ভগৱান প্ৰভু তাতে যাই এটা প্ৰাৰ্থনা কৰোঁ মৈজাত বহি কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰভু বেটা বৰি যাতে ভালে থাকে প্ৰভু বেটাৰ নাতিৰ মুখ এটা যাতে দেখা পাওঁ কৃষ্ণ হেই কৰোণা যোৱা হে কৰোণা যোৱা হে ঐ লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা সৰ্বহৰিৰ ভিতৰে কৰোণা যোৱা হে কৰোণা যোৱা হে কাহে ৰচি হেঁচা মাৰি জ্বৰে ৰচি হেঁচা মাৰি কম্বল কথা লোৱা হে কৰোণা যোৱা হে কৰোণা যোৱা হে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা সৰ্বহৰিৰ ভিতৰে কৰোণা যোৱা হে কৃষ্ণ 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 কি কলি বাহিৰলৈকে বাহিৰ পাতি তই কিয় পাইছা মন্দিৰ হা কি কৰিবা মা সাজ্জা সাজ্জা কমাইছে কোন আপনি মই তাই কি বুদ্ধি ধৰিছি হিয়া কৰা মন্দিৰত ৰাতিপুৱা ভগৱানৰ নাম ল'ব লাগে এইবিলাক মাৰ পিন মানে ইমান অশান্তি হৈছে কি যিমান পাৰ নহয় কি যে নহয় মই আহি অশান্তি কৰিলো ঘৰখনত তোহা মই আহি অশান্তি কৰিলো হা লাম্বি বেটি চৰি বাৰী ঘৰে খুচি যোৱাই ভাল আপুনি দৰে মুখ চাৰ হার এক সরত মুখ ভাঙিনি মিটে সিনারে মোক তুহু ওমা পানী গ্লাস খাই লওকচোন অকণমান মাহাল ঠাণ্ডা কৰি লওক কি হ'ল কওকচোন ইমান ৰাতিপুৱা কি হ'ল বাৰু কিয় মাৰিলে বাৰু বাইদেউ কওকচোন কি কৰিলে মা খাওকচোন আপুনিতো মোকেই বেয়া পায় তথাপিতো কৈছোঁ মই আজিলৈকে আপোনাৰ কথা মই উঠাইছোঁ জানো মুখত কথা যেতিয়া কয় আপুনি কথা তেতিয়া মই কিবা কৈছোঁ জানো নকওঁ ন তাই তেনেকুৱাই কি কৰিব হ'ব দিয়ক ময়ে বুজাম বাইদেউ গম পাইছে আৰু সৰু সুৰা কথাত হয়ে এনেকুৱা শাহু বোৱাৰীৰ মাজত থাকেই চলি তাতে আৰুনো ইমান ডাঙৰখন কৰিব লগা কি হৈছে অশান্তি কৰিব লগা এতিয়া চাইডৰ মানুহে ইমান ভাল বুলি জানে ইমান ধুনীয়াকৈ কওঁ আপোনাৰ কথা চ' এতিয়া যদি চাইডৰ মানুহে গম পায় ন আমাক নাহাঁহিব জানো আমাৰ নিজৰ মান ইজ্জত গোটেই যাবই ৰাতিপুৱা 6 বজাতে গোটেইখন মানুহে প্ৰাৰ্থনা কৰি আছে লাগিছে শাহু বোৱাৰী কাজিয়া এনেকৈ বদনাম উলিয়াই দিব এওঁ শুনিলেতো মোক যে কাটিব হেপাই হ'ব দিয়ক আপুনি পানী গ্লাছ খাওক মই বাইদেউক বুজাই থৈ আহোঁ দেই মা আপুনি টেনশ্যন নল'ব মই আছোঁ নহয় মই আহি আছোঁ বাইদেউক বুজাই তোক মই নাজনো বেটি তোক নাজনো মই তই কিমান পানীৰ মাছ কি কয় কি নকয় মই চুপি চুপি শুনো এই কম বস্তুৱেই বাইদেউ কি হ'লনো ইমান ৰাতিপুৱাই পৰা হুলস্থুল কিয় মাৰিলে বাৰু আপোনাক বহুত দুখ পালে নেকি দুখ নেপাম ইমান জোৰত মাৰিছে ৰাতিপুৱা চোৱাচোন বাথৰুমৰ পৰা ওলাই সেৱা কৰিবলৈহে গৈছিলোঁ হাতত চোৱাই মোৰ চাহ খুৱাইছিল নহয় বনাই থোৱা পা মছলা আৰু জ্বলন্ত হতক চাহ তাকেহে আপোনাক ইমান ভাল পাইছিলে চাওকচোন কি হৈ গ'ল মোক দেখিবই নোৱাৰে আৰু কিয় এনেকুৱা কৰিলে পুৰি পঠাবই লাগিব ঘৰৰ পৰা ইয়াৰ পৰা মই কৈছোঁ এখেতক হয় পুৰি থাকিব নহয় মই থাকিম তুমি কেনেকৈ যাবা লকডাউন দি আছে এতিয়া একো নালাগে বুঢ়ী পঠোৱাৰ দায়িত্বটো মোৰ মই যি কওঁ তুমি তাকে শুনা আৰু ৰাখিব নোৱাৰোঁ এইবিলাক না মই যিটো কওঁ সেইটো কৰিবা চাবা বুঢ়ী ইয়াৰ পৰা নিজে যাব লাগিব গম পাইছা ইমান মৰম কৰোঁ চোৱাচোন তাকে চব দেউৰামে গোটেইখিনি কৰি দিয়ে তথাপিও দেখিব নোৱাৰে কি কৰিবা উপায় নাই বুঢ়ী মানুহ ন একো নহয় দিয়ক মই যি কওঁ তাকে কৰিব গম পাইছে তেতিয়াহে একা পাব মই এখেতক কৈ দিছোঁ হয় তাইক বুঢ়ী থাকিব নহয় মই থাকিম নহ'লে বুঢ়ী ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা মইতো মাতিবলৈও নাই আজি
ভাত চাত একো বনাই নাই কৰি দিবা বুঢ়ীক যি ক'ব লাগে মই ক'ম ঠিক আছে বেছি পাতা নিনিবচোন বুঢ়ীজনী ব'লা যাওঁ পকানো চৰে ডাক দিছে ৰাতিপুৱাই পুৱাই কৃষ্ণ উফ হে প্ৰভু জগন্নাথ বাপা এনা বয়া দিন দেখি আছোঁ দিনটো ভালে গেলি ভালে গেলি আৰু ভাল হয় আৰু হয় কৰোণাই মৰণে খালাক এয়াই বসুমতী তুমিয়ে জানা জ্বৰে মৰণটকে চল মিছেছ বৰুণীয়ে কয় আজি এনাভাৰ্চাৰী পাৰ্টি এই বাইদেউজনী বা হ'লনে নাই বাইদেউ হ'লনে নাই আপোনাৰ দেৰি হৈছে ফলে ৰবা পিংকহে মাৰিবলৈ বাকী আছে বেয়া লাগিছে নেকি বাৰু ইমান ওলাইছে নতুনকৈ ল'লা খেদি দিছে নক'ব বুঢ়ীজনীৰ আগত নহ'লে আকৌ তাত একো নাই আজি জবৰদস্তি খাই মেলি গুচি আহিলে Fica loucona e se joga pra gente. Eu falei assim pra ela. ৰামু মাই গড আজি এইখন কি হ'ব বাচ্ছা নাই ব'লা ব'লা মা মা আমাৰ এই বৰুৱা ঘৰত পাৰ্টি এটা আছে তাত যাব ওলালো দেই আপুনি ওলাব ভাত খাই ল'ব আপুনি কি হ'লি আমি এই বৰুৱা ঘৰত পাৰ্টি আছে তাত যাওঁ বা আৰু মই না মই গাইছোঁ না ভালকে তাত খাই ল'ব দেৰি হৈছে গাড়ী আহি ৰৈ আছে কি কৰি আহোঁ কিমান সোমাই থাকিব দেৰি হৈছে মাক ক'লানে নাই কৈ আহিছোঁ